নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালে কুশলে আছেনে? আজি ল'ৰা ছোৱালীৰ স্কুলত আজি ফুড ফেষ্টিভেল আছে। তাৰ কাৰণে আমাৰ ছোৱালীৰ ভাগত পৰিছে আণ্ডা কাৰী। গতিকে মই সেই আণ্ডা কাৰী ৰেচিপিটো বনাবলৈ ওলাইছোঁ আৰু কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাম, যিহেতু সৰু ল'ৰা ছোৱালীয়ে খাব। ঠিক আছে, আহক আজি মই আণ্ডা ৰেচিপি বনাবলৈ ওলাইছোঁ আৰু ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ। ঠিক আছে, তাৰ বাবে মই কণী 10টা কণী বইল কৰি লৈছোঁ আৰু এইখিনি ব্যঞ্জন পিঁয়াজ এটা, দুটামান জলকীয়া, বিলাহী 3টা, অকণমান আদা নহৰু আৰু মটৰ কেইটামান আৰু এইফালে আলু বইল হ'বলৈ দিছোঁ। কণীকেইটা অলৰেডি বইল হৈছে, এয়া বইল হৈছে কণীকেইটা। এয়া এইকেইটা ধুনীয়াকৈ বাকলি গুচাম। এতিয়া 10টা কণী নিব দিছে সিহঁতৰ গ্ৰুপত, তাইৰ সৈতে 3জনী মানুহ। এয়া কণীখিনি মই বাকলি গুচাই ল'লোঁ আৰু পেন এখন গৰম কৰি তেল দিলোঁ আৰু পিঁয়াজ দিলোঁ। পিঁয়াজ মই এটা পিঁয়াজ সৰু সৰুকৈ কাটি দিছোঁ, তেতিয়া সোনকালে সিজিব পিঁয়াজখিনি। আৰু পিঁয়াজখিনি, বিলাহী, কেঁচা জলকীয়া 3টা দিছোঁ। জ্বলাকেইটাৰ বেছি জ্বলা নাই, সৰু ল'ৰা ছোৱালী খাবতো, সেইকাৰণে বেছি জ্বলা দিবও নোৱাৰি, কিন্তু জ্বলা নিদিলেও একেবাৰে বেয়া লাগিব। অকণমান দিছোঁ, সকলোৱে খাব, মিজতেও খাব ভগাই মেলি। এয়া পিঁয়াজখিনি এনেকৈ মই ৰংচুৱা হোৱাকৈ ভাজিব লাগিব। এয়া পিঁয়াজখিনি মোৰ অলৰেডি ৰঙা হৈছে। পিঁয়াজখিনি কাষতে এতিয়া মই আদা নহৰু পেষ্টখিনি দিছোঁ, সেইখিনি এতিয়া ভাজি অকণমান গোন্ধটো যোৱালৈকে ভাজিব লাগিব। তেল মই কমাই ব্যৱহাৰ কৰিছোঁ, কাৰণ যিহেতু ল'ৰা ছোৱালী খাব। এয়া বিলাহী 3টা সৰু সৰুকৈ কাটি মই দি দিলোঁ ইয়াতে। বিলাহীখিনি ভাজিব লাগিব আৰু শেষত গোটেই আদা নহৰু আৰু পিঁয়াজখিনি একেলগে ভাজিম, বিলাহীখিনি বইল হোৱালৈকে। অকল ভুনভুনা হ'ব লাগিব। এয়া নিমখ দি দিলোঁ, নিমখ দিলে সোনকালে বিলাহী সিজিব। নিমখ আৰু হালধিখিনিও দি দিলোঁ। নিমখ আৰু হালধি দিলে বিলাহীখিনি সোনকালে সিজে। এয়া সিজিবলৈ লৈছেই বিলাহীখিনি, এনেকৈ লৰাই থাকিব লাগে। এনেদৰে লৰাই পিঁয়াজ এইখিনি বিলাহীখিনি সিজালৈকে লৰাব লাগিব, তেল উঠালৈ। এয়া তেল এৰিছে লাহে লাহে। মই তেল খুব কম ব্যৱহাৰ কৰিছোঁ। এয়া হৈ গ'ল। এইখিনি মই এটা মিক্সাৰ জাৰত এইখিনি গ্ৰাইণ্ড কৰিব লাগিব। কিন্তু এয়া এইখিনি পেষ্ট অলমষ্ট গোটেইখিনি সিজিছে। এইখিনি মই ঠাণ্ডা হ'বলৈ, অকণমান টাইম ঠাণ্ডা হ'বলৈ দিব লাগিব। গৰমে গৰমে মিক্সিত গৰম কৰিলে বেয়া হ'ব কথাটো। এয়া কণীখিনি মই হালধি আৰু অকণমান জলকীয়া গুড়ি দি পেলাই এনেদৰে ভাজিব লাগিব। বাকলি গুচাই দিছোঁ, অকণমানি দিছোঁ জলকীয়া গুড়ি। লাল মিৰ্চ এভৰিডে পেকেটৰ, মই এভৰিডে পেকেট ব্যৱহাৰ কৰোঁ, ভাল পাওঁ। এয়া পেনখনত অকণমান তেল দিলোঁ আৰু মই 10টা কণী, এটা বেছিয়ে আছে, 11টা আছে কণী মই ইয়াত ভাজি ল'ব লাগিব। ল'ৰা ছোৱালীসকলে যিহেতু দেখাত ধুনীয়া হোৱা বস্তুটো খাবলৈ ইচ্ছা কৰে, তেনেদৰে আৰু আমি অভিভাৱকসকলে পুষ্টিকৰ হিচাপে বনাই দিব লাগিব। আমি যেনেকৈ ল'ৰা ছোৱালীসকলক আমি সদায় পুষ্টিকৰ খাদ্য খুৱাব বিচাৰোঁ, নহয় নেজানো। কেৰাহী এখন পাতি দিলোঁ, তাত তেজপাত দিলোঁ, তেল দিলোঁ, তেজপাত দিলোঁ, এটা লং দিছোঁ, এটা ডাঙৰ ইলাচি দিছোঁ আৰু ডালচেনি আৰু অকণমান জিৰা দিছোঁ। এইখিনি লৰাই ইয়াতে মটৰকেইটা মই দি দিম। কেঁচা মটৰকেইটা দি দিছোঁ। মটৰকেইটা ভজা হ'লে ইয়াতে মই বইল কৰিছিলোঁ যে 2টা আলু পিটিকি দি দিম। এয়া আলু 2টি মই ইয়াতে দি দিছোঁ। আলুখিনি আৰু মটৰখিনি অকণমান ভাজিব লাগিব। এইখিনি ভাজিব লাগিব। হালধি অকণ দি দিলোঁ, অকণমান জিৰা গুড়ি দিছোঁ, অকণমান ধনিয়া গুড়ি দিলোঁ। এতিয়া ভাজিব লাগিব। দেখিছেনে, মই ইয়াতো তেল কমেই ব্যৱহাৰ কৰিছোঁ। এতিয়া মই যে পিচিছিলোঁ পেষ্টটো মই দি দিলোঁ ইয়াতে, বিলাহী আৰু পিঁয়াজ আদা নহৰু পেষ্টটো ইয়াত দি দিলোঁ। খুব আঠা আঠা হৈছে, পানী দিয়া নাই যে,
এতিয়া মই অকণমান গৰম পানী মিক্সাৰ জাৰটোতে দি পেলাই পানীখিনি দিলোঁ, দি এখন ঢাকনি মাৰি দিলোঁ। উতলাবলৈ ৰ'লোঁ। এয়া উতলি আহিল। খুব ধুনীয়া স্মেল, খুব ধুনীয়া এটা গোন্ধ আহিছে। দেখিবলৈ ভাল লাগিছে। অকণমান মই ইয়াত গৰম মছলা দিলোঁ। এয়া দেখিছেনে? খুব ধুনীয়া হৈছে তৰকাৰীখন দেখিবলৈও। এতিয়া মই ভাজি থোৱা কণীকেইটা তাত দি দিলোঁ। এয়া ভাজি থোৱা কণীকেইটা মই দি দিলোঁ। এয়া আন্দা কাৰী। এতিয়া এটা অলপ উতল আহিব লাগিব। তাৰপিছতে মই ধনিয়া পাত ওপৰত দি দিলোঁ। এয়া অলমষ্ট মোৰ হৈয়ে গ'ল আৰু মোৰ আন্দা কাৰী ৰেচিপিটো। এতিয়া মই 10:45 যিহেতু মই জমা দিব লাগিব। এয়া 10:45 হ'বই আৰু দৌৰাদৌৰিকৈ ওলাইছোঁ। এয়া এইখিনি ধুনীয়াকৈ মই এটা বাতি এটা ধুনীয়াকৈ লৈ ল'লোঁ। দেখাটো ধুনীয়া হ'ব লাগিব। কেৰাহীটোৰ পৰা নমাই পেলাই বাতিটোত ল'লোঁ আৰু মই এতিয়া স্কুলত যাওঁ। তো এয়া মই স্কুলৰ পৰা ওলাই আহিলোঁ। স্কুলত সিহঁতৰ এক্সিবিশ্যনত বস্তু দি আহিলোঁ, কাৰণ যিহেতু ভিতৰৰ ফটো মই ভিডিঅ' দি কৰিব নোৱাৰোঁ। তো ঠিক আছে, মোৰ ভিডিঅ'টো চাব শেষলৈকে, ভাল পাম আৰু ভাল লাগি যে লাইক কৰি দিব আৰু ফ'ল' কৰি দিব যিসকলে মোক ফ'ল' কৰি দিয়া নাই। ধন্যবাদ।